নমস্কাৰ প্ৰিয় বন্ধুসকল, মই প্ৰিয়াংশু পাঞ্জলে মোৰ ইউটিউব চেনেল ৰোড খাইলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি লগ হৈছোঁ পোহৰ দ্য ৱেব চেঞ্জ নামৰ বেচৰকাৰী অনুষ্ঠানটোৰ কেইজনমান সদস্য। আমি লগ হৈছোঁ ৰুবি বাইদেউৰ ঘৰত। আমি কিয় লগ হৈছোঁ আৰু ভিতৰত কি কৰি আছে আৰু আমি ক'ত যাম ইয়াত লগ হৈ পেলাই সকলোবিলাক দেখুৱাই থাকিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। আহক আমি ভিতৰলৈ যাম। ভিতৰত ৰুবি বাইদেউ আৰু তৰুণ তীৰ্থই খানা বনাই আছে আৰু খানাখিনি আমি ক'লে নিম আৰু কি কৰিম সেইখিনি দেখুৱাম। আহক ভিতৰলৈ সোমাই যাওঁ। ভিতৰলৈ আহি আছোঁ। ভিতৰত কোনে কি বনাইছে, এয়া বনাই আছে খানা। এয়া ৰুবি বাইদেৱে বনাই আছে কিবা কিবি আৰু এয়া সাৰথি, ৰুবি বাইদেউৰ সাৰথি তৰুণ তীৰ্থ শইকীয়া। এইফালে গৰম কেৰাহী, নহৰু কাটিছে আৰু আমি এইখন কেৰাহী হৈ আছে খানা দিয়া আৰু এইখন গৰম কেৰাহী। এইখনত কি দিব এতিয়া? ভাজি বনাব। ইয়াত ৰঙালাও আলু ভাজি হ'ব। কি কি হ'ল দেখুৱাই দিব লাগে। এয়া পনীৰ আৰু এয়া হ'ল বইল ডিম। আৰু এই খানাখিনি আমি কি কৰিম, ক'লে নিম, সেইখিনি আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাম। ভিতৰত যিহেতু ৰেডি হৈ আছে, তাৰ আগত মই আপোনালোকে খানা ৰেডি হয় মানে মই ৰুবি বাইদেউৰ ঘৰত থকা ধুনীয়া ধুনীয়া ফুলবিলাক দেখুৱাম। চাই থাকিব দেই ফুলবিলাক। ইতিমধ্যে আমাৰ খানা তৈয়াৰ হৈ গৈছে। এয়া পাৰ্থ আছে, আমি খানা দেখুৱাই থাকিম বলক। দাইলৰ ৰেচিপিটো কৰিলে ভাল হয়। মচুৰ মগু মানে মগু দাইলো দি দিয়া হৈছে। মানে মানুহখিনি আমি কেনেকুৱা মানুহ কি কথা নাজানো নহয়, তেওঁলোকৰ যদি মচুৰ দাইলত প্ৰব্লেম হয় সেইকাৰণে মগু দাইলো দি দিছোঁ। মচুৰ মগু দুটা মিক্স কৰি দিছোঁ। মানে মচুৰ খুৱাইও খাব পাৰে, মগু খুৱাই খাব পাৰে, মচুৰ মগু খুৱাইও খাব পাৰে, একেলগে খাব পাৰে। আৰু বিলাহী দিছোঁ ইয়াত, হালধি চালধি এইবোৰ আছে আৰু কথা। তাৰপিছত এয়া ভাজি মানে ৰঙালাও দিয়া আছে, ইয়াত আলু আছে, তাৰপাছত আৰু পটল, জিকা, চয়াবিন আৰু মটৰ। এয়া ক'লা ক'লা কেইবোৰ ক'লা জিৰাও দিছে ন। আচ্ছা, আৰু 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 আগতে ক'লো এয়া পনীৰ আৰু এয়া পনীৰ আছে। আমি সম্পূৰ্ণ নিৰামিষ মানে এটা খানা, আমিষ খানা দিয়া নাই, যিহেতু তেওঁলোকে আমিষ খাই নাখায় নাজানো। তেনেকৈ দিছোঁ। আৰু ইয়াত নেমু যাব, পিচ পিচকৈ নেমু কাটি দিম, যিহেতু এতিয়া নেমু খাব লাগে মানে, সেইকাৰণে নেমু দিয়া হ'ব। আচ্ছা, আমাৰ খানা ৰেডি হৈ গ'ল। তো এতিয়া আমি পেকেটিং কৰিম আৰু পেকেটিং কৰি আমি য'লৈ নিব বিচাৰিছোঁ তালৈ লৈ যাম আৰু ক'লে নিম সেইটো চাই থাকিব শেষলৈকে ভিডিঅ'টো, তেতিয়াহে দেখিব, নতুবা নেদেখিবই আৰু।
দি আছে আমাৰ খানা হৈ গৈছে সেয়া বাৰু থৈ দি আছে আমি ফুটপাথ আহি গ'লোঁ অলৰেডি ইয়াতে যিসকল মানুহ আছে পদপথত সেইসকলক আমি দি আছোঁ খানাবিলাক আমি ৰাজপথতে আছোঁ আমাৰ নতুন বেপাৰ দুগৰাকী আহিছে হাই কৈ দিয়া এয়া সংঘামিত্ৰা আছে কি নাম তোমাৰ কৌশিকা চৰি নামটো পাহৰি গৈছিলোঁ খানা আনি আছে জৰ্জিত আছে এইটো মনোৰঞ্জন আছে সেয়া কৌশিকা সংঘামিত্ৰা আৰু ৰবি বাইদেউ পিছত আহি আছে আমি বিচাৰি ফুৰিছোঁ মানুহ আৰু যাকে যেনেকৈ পাওঁ দি যাম খানা বনাই আনিছোঁ ইমানখিনি কষ্ট কৰি কাক কাকনো দিওঁ কেনেকৈনো দিছোঁ চাই থাকিব শেষলৈকে ঠিক আছে তো আমাৰ হৈ গ'ল আমি এতিয়া যাবলৈ ওলালোঁ যাবলৈ ওলালে এয়া দেখুৱাই দিছোঁ কেনেকুৱা লাগিল বাইদেউ আজি ভাল লাগিল ন কেনেকুৱা লাগিল কৌশিকা বৰ ঠাণ্ডা ছোৱালী একদম পিছত থাকে তাই দেই এনে কিবা এটা কৈছে হয় এইটো কি ক'লে কৈ দিয়ক এবাৰ হয় ঠিক আছে আকৌ কৰিম দেখুৱাই থাকিম ভিডিঅ'বিলাক আপোনালোকে চাই থাকিব তেতিয়াহ'লে বাই বাই তেতিয়াহ'লে আপোনালোকে দেখিলে আমি খানা ৰবি বাইদেউৰ ঘৰত ৰান্ধিলোঁ ৰান্ধি পেলাই আমি ওলাই গ'লোঁ ওলাই গৈ পেলাই যিদৰে যেনেকৈ য'তে পালোঁ আমি তেনেকৈ দিলোঁগৈ এই সময়ছোৱাত এই কৰোণাকালীন সময়ছোৱাত আমি যিমান পাৰোঁ আমাৰ ফালৰ পৰা সহায় কৰিলোঁ আচলতে আমাৰ ফালৰ পৰা বুলি ক'লে ভুল হ'ব আমাক এই ক্ষেত্ৰত ৰবি বাইদেৱে বহুত সহায় কৰিলে আৰু সেইবাবে ৰবি বাইদেউক বহুত বহুত ধন্যবাদ জনাইছোঁ আমি মাত্ৰ ৰবি বাইদেউক সহযোগহে কৰিলোঁ আমি লগহে দিলোঁ বাইদেউক আচলতে গোটেইখিনি বাইদেৱে কৰিলে তো ভাল লাগিলে আপোনালোকেও কৰিবচোন এনেকুৱা কাম কেতিয়াবা আৰু ভিডিঅ'বোৰ দিব আমি চাম ভাল লাগে এনেকুৱা ধৰণৰ ধনাত্মক চিন্তাধাৰা কামবোৰ তো আপোনালোকেও কৰিব আচলতে এইবিলাক মানসিক শান্তি বুলি কয় আনৰ সুখৰ বাবে সুখী হ'ব পৰাটো আচলতে বহুত ডাঙৰ কথা আৰু আনৰ বাবে সুখী হ'ব পৰা মানুহজনে পৃথিৱীৰ আটাইতকৈ সুখী মানুহ গতিকে আহক আমিও এনেদৰে আনৰ সুখত সুখী হৈ যাওঁ তো কাম কৰি যাওঁ আমাৰ এইটো পোহৰ দ্য ৱে অফ চেঞ্জ নামৰ NGOটোৰ পৰা আমি কৰিছিলোঁ গতিকে আপোনালোকে যদি আশীৰ্বাদ কৰে আপোনালোকে যদি সহায় সহযোগিতা আগবঢ়ায় আমি এনেধৰণৰ কাম আগলৈও কৰি যাম আৰু মোৰ ইউটিউব চেনেলটোৰ ভিডিঅ'বোৰ চাই থাকিব আৰু যদি ভাল লাগে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব